এজন অধ্যাপক, এজন অতি বিদ্বান ব্যক্তি নাৱত উঠে আৰু নাও বাই থকা দৰিদ্ৰ অশিক্ষিত নাবিকজনক সুধিলে, আপুনি উপঙাৰ নিয়মবোৰ জানেনে? মই নাজানো মহাশয়, এইটো কি? তাৰ পিছত তেওঁ কিবা এটা কিয় উপঙি থাকে আৰু সেই সকলোবোৰৰ গোটেই গণিতটো বুজাই দিলে। তাৰপিছত নদীখনৰ আধা পথ পাৰ হৈ যোৱাৰ সময়ত নাবিকজনে সুধিলে, মহাশয়, আপুনি সাঁতুৰিব জানেনে? তেওঁ কয়, নাই, মই নাজানো। কিন্তু এই মুহূৰ্তত নাওখনত ফুটা হৈছে। আৰু যদি আপুনি সাঁতুৰিব নাজানে তেন্তে উপঙিব নোৱাৰিব। নাৱৰীয়াজনে নাৱৰ পৰা জঁপিয়াই দিলে আৰু সাঁতুৰিলে। অধ্যাপকজন তেওঁৰ সূত্ৰবোৰৰ সৈতে ডুবি গ'ল। জ্ঞানৰ বোজা সংগ্ৰহৰ দ্বাৰা আপুনি যি তাৎপৰ্য লাভ কৰে সেয়া পৰিস্থিতি সলনি হোৱাৰ লগে লগে এক মুহূৰ্ততে কাঢ়ি নিব পাৰি। সেয়েহে জীৱনৰ তাৎপৰ্য হৈছে জীৱন নিজেই। সি যি সংগ্ৰহ কৰে সেয়া নহয়। যেতিয়া আমি জীৱন বুলি কওঁ, আমি কেৱল এই শৰীৰত আবদ্ধ হৈ থকা সৰু জীৱনটোৰ কথা কোৱা নাই। জীৱন এক পৰিঘটনা। আপোনাৰ ইয়াত বহি থকাৰ আৰু ইয়াক একেবাৰে অসাধাৰণ বা ভয়াৱহ কৰি তোলাৰ স্বাধীনতা আছে। বাছনি ইয়াতেই আছে।